তো ইয়াত এটা কথা বহুত ইম্পৰ্টেণ্ট হয়, ডোন্ট বি এডিক্টেড। অ'কে, যিকোনো বস্তুৰ প্ৰতি এডিক্টেড নহ'ব, ঠিক আছে। তাৰ হেবিটটো আনিবা, কিন্তু তাৰ প্ৰতি মানে যিটো মানে একদম মানে সেইটো নহ'লে নহয়। লাইক আমাৰ ইউথৰ চবচে ডাঙৰ প্ৰব্লেম গেমৰ ক্ষেত্ৰত পাবজি, একদম পূৰা এডিকশ্যন সোমাই গ'লে, কিন্তু একো লাভ নাই, ঠিক আছে, একো লাভ নাই। যোনে তাৰ থ্ৰুৱেদি ইনকামৰ ৰাস্তা ওলাইছে সি পাৰিছে, ঠিক আছে, কিন্তু বহুত কম মানুহে ছাকচেছ হৈ যায় সেই ক্ষেত্ৰত। অ'কে, তাৰ ফলটো কি জানে? ফলটো হৈছে আমি প্ৰপাৰ ষ্টেজে লওঁ। লাইক মই জাষ্ট অলপ আগত যে ক'লোঁ চিমিলাৰ হ'ব দিছোঁ, ছেইম হ'ব দিয়া নাই। তো আমি কি কৰোঁ, চব ছেইম হ'ব। লাইক কোনোবাই এটা গেম খেলি লাইভ মানে ইউটিউবত লাইভ আহি ইমান কোটি টকা ইনকাম কৰিছে, ইমান লাখ টকা ইনকাম কৰিছে, অ'কে, সি দিনে ইমান হাজাৰ টকা ইনকাম কৰে, তো আমি তাক ডাইৰেক্ট কপি কৰিব যাওঁ, সেইটো কেতিয়াও নহয়, ঠিক আছে। তো এজন ইউটিউবাৰে হওক বা এজন গেমাৰে হওক, যোনে মানে এনেকুৱা এটা পপুলাৰ হৈ সি মানে ইমানত সময়ত ইমান টকা ইনকাম কৰিছে, সি অকলে নকৰে, তাৰ পিছত এটা ষ্টাফ লাগি থাকে, তাৰপিছত মিনিমাম 4-5জন মানুহ লাগি থাকে, তাৰপিছত সি সেইখিনি কৰে। তো আমি কি কৰোঁ, লাইক মোবাইলটো লৈছোঁ, সিও পাবজি খেলিছে, ময়ো পাবজি খেলিছোঁ, মই তাৰ নিচিনা ডাইৰেক্ট ছেম হৈছোঁ, না মোৰ পিছত 4-5জন মানুহ আছে, না তাৰ নিচিনা মোৰ এক্সপিৰিয়েঞ্চ আছে, না তাৰ নিচিনা মোৰ নলেজ আছে, ঠিক আছে। সিহঁতে সেইখিনি বুজিলে, সেইখিনি হেৰি কৰিলোঁ, সেইখিনি ষ্টেজ পাৰ হৈ তাৰপিছত তেনেকুৱা এটা পজিশ্যন পায়, ঠিক আছে। তো এডিক্টেড নহ'বা, ফাৰ্ষ্ট কথা, যিকোনো ক্ষেত্ৰত, এফিলিয়েটৰ ক্ষেত্ৰত হওক, ৰিচেলিঙৰ ক্ষেত্ৰত হওক, ঠিক আছে। তাৰপিছত মানে ইয়াত মই মাৰ্কেটিঙৰ কথা কৈছোঁ, বাট যিকোনো ক্ষেত্ৰত মানে একদম তাৰ মাজতে সোমাই নাযাবা, বস্তুটো বুজিবা, তাক মানে এনেকুৱা নহ'বা যে সি তোমাক কণ্ট্ৰল কৰে। লাইক আমাৰ মেক্সিমামে কি কৰে, স্মাৰ্টফোনটো আমাৰ মেক্সিমাম মানুহে স্মাৰ্টফোনো নচলায়, স্মাৰ্টফোনটোহে আমাক চলায়, ঠিক আছে। ঠিক তেনেকুৱা আমি সেই বস্তুটোৰ পৰা মেক্সিমাম বেনিফিট ল'বলৈ ট্ৰাই কৰিম, বাট সেই বস্তুটোৰ কণ্ট্ৰলত আমি গুচি নাযাম, অ'কে। সেই বস্তুটো সদায় হেৰি কৰোঁ। আৰু ইণ্টাৰনেটৰ কাৰণে এইটো এটা বহুত মানে লাইক ফবিয়া বা মানে বেমাৰ, এইটো কোনো জ্বৰ চৰ্দি কাহৰ নিচিনা বেমাৰ নহয়, এইটো এটা লাইক মানে হেবিটৰ নিচিনা বেমাৰ হয়। তো সেই বস্তুটোৰ পৰা বাচি থাকিব ট্ৰাই কৰিব। তো তাৰ কাৰণে কেনেকুৱাকৈ ছেফটি অভিয়াছলি আমি টাইম বাই টাইম শ্বেয়াৰ কৰোঁ, ইউটিউবতো শ্বেয়াৰ কৰোঁ, তেনেকুৱা ধৰণৰ হেৰি আছে। তো তেনেকৈ কৰিবা, তেতিয়া প্ৰপাৰলি লং টাৰ্মৰ কাৰণে সেই কামখিনি কৰি যাব পাৰিব, অ'কে। তো আমি নেক্সট ভিডিঅ'লৈ যাওঁ।